সো হে গাইজ কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভাল। আজি আকৌ আমি আছাম ইউটিউব কমিউনিটিৰ লগত জড়িত কেইটামান সৰু সৰু আপডেট লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। তো বলক তেতিয়াহ'লে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ আমাৰ ফাৰ্ষ্ট আপডেটটো হ'ল ডিম্পু বৰুৱাৰ ওপৰত। ডিম্পু বৰুৱাই ল'লে পুনৰ এখন নতুন গাড়ী। তো আগৰ থাৰ গাড়ীখন বেছি ল'লে জিমনি। তাৰ ওপৰত ট্ৰেক কৰি কিছু কথা কৈ আহক আমি ভিডিঅ'টোৰ সৰু ক্লিপ এটা চাই লওঁ। আৰু সম্পূৰ্ণ ভিডিঅ'টো চাবলৈ হ'লে ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, আপোনালোকে যাই চাই ল'ব। ফুৰবে এডাল তিনিৰ পৰা একেলগে গণ ইটা 3 2 1 নেক্সা এতিয়া বলক গাড়ীখন ভালদৰে দেখাই আছো আপোনালোকক। এইটো চাবিত নহ'ব, সৰু সৰু চাবিত দিয়ক। এক নম্বৰ কাৰণ মই এখন গাড়ী লওঁ সেইটো হৈছে এই দৰ্জাখন। এইফালে দৰ্জা এনেকৈ আপুনি ডাইৰেক্ট আহি পেলাই ইয়াত আপুনি বহিব পাৰে। আৰু এইফালে চাওক লেগ ৰুমটো বঢ়িয়া হা। এইফালে চিটটো প্ৰাইচ গাড়ী কিনি দিলোঁ দিয়ক জিমনি। আজি আমাৰ নেক্সট আপডেটটো হ'ল ভূষণ পাঠকৰ ওপৰত। এটা বহুতেই ভাল খবৰ যে ভূষণ পাঠকে পুনৰ এটা ইণ্টাৰনেশ্যনেল ট্ৰিপ যাবলৈ সাজু হৈছে। তাৰ ওপৰত ট্ৰেক কৰি তেওঁ এটা ইনষ্টাগ্ৰামত ষ্টৰি দিছে। সেই ষ্টৰিটোত লিখিছে যে ভিজা ডান টিকেট বুকিং ফৰ ইণ্টাৰনেশ্যনেল ট্ৰিপ 24 জুলাই ফ্লাইট টু 7 কাউণ্ট্ৰি।